এইটোৱে আমাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সাংবিধানিক পদত তেওঁ আছে আৰু সংবিধানৰ মূল পৰিকাঠামোটোৰ অৱমাননাত বাৰে বাৰে তেওঁ কৰি আছে। এই মই যোনটো প্ৰত্যাহ্বানৰ কথা কৈ আছো, মই যোনটো পৰিৱৰ্তনৰ কথা কৈ আছো, যিটো পৰিৱৰ্তনৰ কথা ভাবি মই মৰসাহ বুলিয়ে কৈছে মানুহে, মৰসাহ কৰিছো, সেইটোৱেই আচলতে পৰিৱৰ্তন বিচাৰিছো মই, যে ৰাজনৈতিক প্ৰেক্ষাপটটোত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে যেতিয়া ইমান বিদ্বেষৰ কথা কয়, ইমান ঘৃণাৰ কথা কয়, প্ৰত্যেকটো দিনতে উগ্ৰ সাম্প্ৰদায়িক মেৰুকৰণ, ধৰ্মীয় আচলতে মেৰুকৰণৰ চিন্তা কৰে, এইটো আচলতে বৰ লাজ লগা, বৰ নিকৃষ্ট পৰ্যায়ৰ কথা। কাৰণ যিখিনি কথাৰ প্ৰসংগ তেওঁ কৈছে, অখিল গগৈদেৱে অসমৰ ভৱিষ্যতটো অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ প্ৰত্যেকটো প্ৰজন্মক, প্ৰত্যেকটো স্তৰৰ মানুহক প্ৰফেশ্যনেল হিচাপে কেনেকৈ উলিয়াই আনিব পাৰি তাৰ কিছু পৰিকল্পনাৰ কথা কৈছিলে। তাৰেই ভিত্তি লৈ তেখেতে হয়তো অখিল গগৈদেৱৰ সেই সপোনৰ অসমৰ যোনটো পৰিকল্পনা সেইটো নুশুনিলে, বা শুনিলেও এজন মানুহৰ চিন্তাধাৰা কিমান তলখাপৰ হ'ব লাগিব যে সেই পৰিকল্পনাটোৰ মাজত তেখেতে বিচাৰি বিচাৰি এনে শব্দ উলিয়াইছে যিটো শব্দই আচলতে ঘৃণা আৰু বিদ্বেষ বিয়পোৱাৰ বাহিৰে বেলেগ একো নকৰে। মই ভাবো যে গণতান্ত্ৰিক দেশ এখনৰ মূল গণতন্ত্ৰৰ ভিত্তি আৰু আমাৰ আটাইতকৈ সাংবিধানিক ভিত্তিটোৰ চূড়ান্ত অৱমাননা এইদৰে হৈ আছে, আৰু এনে এটা ৰাজনৈতিক পৰিৱেশ আমি প্ৰত্যাহ্বান সকলোৱে মিলি জনোৱাটো আটাইতকৈ দৰকাৰী।